হয় এয়া আমাৰ সিদ্ধান্ত যি জীৱন আৰু মৰণক নিৰ্ধাৰণ কৰে, আশীৰ্বাদ আৰু হাওক নিৰ্ধাৰণ কৰে। আমি আমাৰ সিদ্ধান্ত অনুসৰিয়ে জীৱনৰ ফল ভোগ কৰিব লাগিব। ঈশ্বৰে মুচিক ফৰোনৰ ওচৰত পঠালে। মুচিয়ে ফৰোন ৰজাক ক'লে, অৰণ্যত জিহুৱাৰ আৰাধনা কৰিবলৈ ইব্ৰিয়াবিলাকক এৰি দিয়া। কিন্তু ফৰোন ৰজাই মন কঠিন কৰিলে আৰু ইছৰাইলী লোকক এৰি দিয়াৰ পৰিৱৰ্তে তেওঁলোকক আৰু অধিক যাতনা দিবলৈ আৰম্ভ কৰিলে। মুচিয়ে তেওঁৰ লাখুটিডাল হাপ কৰি দেখুৱালে, কিন্তু ফৰোনৰ সিদ্ধান্ত সলনি নহ'ল। তেতিয়া জিহুৱাই মিছৰ দেশত উৎপাত পঠিয়ালে। প্ৰত্যেকটি উৎপাত ভয়ংকৰ আছিল। ৰজাই প্ৰথমটি উৎপাত নাইবা দ্বিতীয়টি নিজৰ সিদ্ধান্ত সলনি কৰিব পাৰিলে হয়, কিন্তু উৎপাতৰ পিছত উৎপাত দেখা স্বত্তেও তাৰ মন সলনি হোৱা নাই। জিহুৱাই ৰজা ফৰোনক সুবিধাৰ ওপৰত সুবিধা প্ৰদান কৰি আছে, যাতে ফৰোনে বুজি পায়, সৰ্বশক্তিমান ঈশ্বৰক বুজি পায় আৰু তেওঁক গ্ৰহণ কৰাৰ সিদ্ধান্ত লয়। কিন্তু ফৰোন সলনি নোহোৱাৰ সিদ্ধান্ত ললে আৰু জিহুৱাৰ কথা অগ্ৰাহ্য কৰিলে, যাৰ পৰিণতি কেৱল ফৰোন নহয়, কিন্তু তেওঁৰ লগত তেওঁৰ সম্পূৰ্ণ সৈন্য দল সুসাগৰত ডুবি মৰিল। প্ৰিয়সকল, সময় থাকোঁতে ফৰোনে জিহুৱাক স্বীকাৰ কৰাৰ সিদ্ধান্ত লোৱা হলে তেওঁ আৰু তেওঁৰ দেশ জিহুৱাৰ আশীৰ্বাদ দেখিলে হয়, কিন্তু ফৰোনে আশীৰ্বাদৰ সলনি হাও বাছি ললে। জীৱন নহয়, কিন্তু মৰণক বাছি ললে। আজি ঈশ্বৰে আমাক দয়াৰ ওপৰত দয়া কৰিছে, আমাক সলনি হবলৈ, আমাৰ মানসিক অভিলাষবিলাক এৰি জিহুৱালৈ ঘূৰি অহাৰ সময় আমাক দি আছে। আমি জিহুৱালৈ ঘূৰি আহিম নে আমাৰ মন কঠিন কৰিম? সিদ্ধান্ত আমাৰ। পবিত্ৰ শাস্ত্ৰত আমি পাওঁ, সৰু পুতেকে পিতৃৰ পৰা আঁতৰ হোৱাৰ সিদ্ধান্ত ললে আৰু তেওঁৰ ভাগৰ সম্পত্তি লৈ দূৰ দেশলৈ গুচি গ'ল আৰু সকলো সম্পত্তি নিজৰ লাখ অভিলাষত অলপ সময়ৰ আনন্দত ব্যয় কৰি পেলালে। অৱশেষত তেওঁৰ সম্পত্তি শেষ হৈ গ'ল আৰু তাৰ অৱস্থা অতিশয় বেয়া হৈ পৰিল। তেওঁৰ অৱস্থা ইমানেই বেয়া হৈ আহিল যে তেওঁ গাহৰি চৰোৱা কাম কৰিবলগীয়া হ'ল। গাহৰিয়ে খোৱা খাদ্য খাবলৈ বিচাৰিলে। কিন্তু আনন্দৰ কথা এয়া, তেওঁ পুনৰ পিতৃৰ ওচৰলৈ ঘূৰি যাবলৈ সিদ্ধান্ত কৰিলে। তেওঁ বুজি পালে যে কেৱল পিতৃৰ লগত থকাতহে তেওঁৰ জীৱন আছে। যেতিয়া পিতৃৰ ওচৰলৈ ঘূৰি গ'ল, পিতৃয়ে দৌৰি আহি তেওঁক সাৱটি ল'লে আৰু পুনৰ তেওঁৰ জীৱন স্বাভাৱিক হৈ পৰিল। আজি আমি ঘূৰি যোৱাৰ সিদ্ধান্ত ল'ব লাগিব। যিবিলাক বিষয়ত আমি আজি আনন্দ কৰি আছো, সেয়া জীৱন নহয়। আমি পিতৃৰ ওচৰলৈ ঘূৰি যোৱাৰ সিদ্ধান্ত ল'ব লাগিব। জিহুৱাক পাব পৰা সময়ত তোমালোকে তেওঁক বিচাৰা, তেওঁ ওচৰত থাকোঁতে তেওঁৰ আগত প্ৰাৰ্থনা কৰা। দুষ্ট লোকে তেওঁৰ পথ আৰু অধৰ্মী লোকে তেওঁৰ কল্পনা ত্যাগ কৰক আৰু জিহুৱালৈ উলটি আহক, তাতে তেওঁ তাক কৃপা কৰিব। আজি ফৰোনৰ দৰে অহংকাৰী নহ'ব। আজি আপোনাৰ মন কঠিন নকৰিব, কিন্তু প্ৰভুলৈ ঘূৰি অহাৰ সিদ্ধান্ত লওক। কাম, ইটছ টাইম ফৰ ৰেষ্টৰেশ্যন। কাম, কাম, কাম।